रायजोराङैनो गिबि मन्त्रि हिमन्त बिश्व शर्माया अरुणोदय 3.0 बिथांखिखौ बेखेवदों। अदालगुरि जिल्लानि 42 नं माजबाद विधानसभा बियाब अरुणोदय 3.0 बिथांखिखौ बेखेवनाय जायो। माजबाद विधानसभा बियाबनि माजबाद बाफुजि मावथांखिनि मिरुआव दिनै अरुणोदय 3.0 बिथांखिखौ बेखेवनाय जायो। दिनैनि बे हाबाफारियाव अदालगुरि जिल्लानि एडिसि लक्ष्मी कुतुम, बिटिसिनि मावफुं सोद्रोमा डॉ नील स्वर्गियारी, एमसीएलए दीपक मोर, माजबाद खाजोना बेंखन बिबानगिरि प्रान्जल बरुवा, माजबाद जौगाखां खोन्दोनि बिबानगिरि माइनाव दैमारीजों लोगोसे इउपिपिएल दोलोनि अदालगुरि जिल्ला लाइमोन सेलनि नेतानि कुमार बर' आरो दोलोनि गोबां बिबानगिरिफ्रा बाहागो लायो। আজি অৰুণোদয় তৃতীয় যে লঞ্চ এই মাজবাদ LICৰ অন্তৰ্গত আমাৰ মাজবাদত পোনপ্ৰথমে মই সন্মানীয় আমাৰ অসমৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজবাদ অঞ্চলৰ দুখীয়া পৰিয়ালৰ দৰিদ্ৰ পৰিয়ালৰ বাবে অৰুণোদয় আঁচনি তেখেতে আমাৰ কাৰণে উৎসৰ্গা কৰি দিছে আৰু মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ। সঁচাকৈ এই অঞ্চলৰ বাবে এনেকুৱা এটা বা অসমৰ বাবে এনেকুৱা এটা আঁচনি যিটো আঁচনি সৰ্বকালত কেতিয়াও হোৱা নাছিল, আজি এই আঁচনি ৰাইজে পাবলৈ সক্ষম হৈছে। গতিকে মোৰ আজি এই সভাখনত আহি খুব এটা আনন্দময় আৰু খুব এটা ধন্যবাদৰ পাত্ৰ আমাৰ সন্মানীয় প্ৰমোদ বড়ো আৰু আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। গতিকে মই আশা কৰিছোঁ আহি থকা দিনত সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত মজবুত কৰাত আমি সদায় উঠি পৰি লাগিম। থেংক ইউ।